assamese knowledge pointer আন এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মোৰ প্ৰিয় গ্ৰন্থ নামৰ ৰচনাখন আপোনালোকলৈ আগবঢ়াইছোঁ। আশা কৰোঁ আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোক সকলো উপকৃত হ'ব। আৰম্ভণি। জ্ঞান অৰ্জনৰ প্ৰধান উপায় পুথি অধ্যয়ন। পুথি অধ্যয়নৰ পৰাহে মানুহৰ মগজুৰ বিকাশ সম্ভৱ। সেয়েহে পাঠ্যপুথি অধ্যয়নৰ লগতে বাহিৰা পুথিও অধ্যয়ন কৰা উচিত। পাঠ্যপুথিৰ বাহিৰেও সেয়ে ময়ো মোৰ মানসিক চাহিদা পূৰাব পৰাকৈ কিতাপ পঢ়াৰ অভ্যাস কৰি তুলিছোঁ। কিতাপ অধ্যয়নৰ ভাল অভ্যাস মোৰ হোৱা হেতুকে মই অসমীয়া, বাংলা, হিন্দী, ইংৰাজী আদি বিভিন্ন ভাষাৰ কিতাপ পঢ়িছোঁ। সকলোবোৰ গ্ৰন্থই মোক ভালেমান আমোদ প্ৰদান কৰিছে। কিন্তু অসমীয়া ভাষাৰ প্ৰিয় গ্ৰন্থ কোনখন বুলি সুধিলে মই নিঃসন্দেহে ক'ম মোৰ প্ৰিয় গ্ৰন্থ হ'ল ঔপন্যাসিক বিৰিঞ্চি কুমাৰ বৰুৱাৰ জীৱনৰ বাটত। ঔপন্যাসিকৰ পৰিচয়। বিৰিঞ্চি কুমাৰ বৰুৱা জন্ম 10 নৱেম্বৰ 1908, মৃত্যু 30 মাৰ্চ 1964। অসমৰ এজন শিক্ষাবিদ, লেখক, ইতিহাসবিদ, ভাষাবিদ আৰু লোকসংস্কৃতিৰ গৱেষক। অসমৰ লোকসংস্কৃতিৰ অমূল্য সম্পদসমূহ উদ্ধাৰ কৰাৰ কাৰণে তেওঁ গোটেই জীৱন আহুপুৰুষাৰ্থ কৰিছিল। তেওঁ ইণ্ডিয়ান ফিল্ম চেন্সৰ ব'ৰ্ডৰ সদস্য আছিল। ইয়াৰ লগতে তেওঁ ইণ্ডিয়ান লেংগুৱেজ কমিশ্যনৰো প্ৰতিষ্ঠাপক সদস্য আছিল। তেওঁ সামাজিক সাংস্কৃতিক অনুষ্ঠান আছাম একাডেমী ফৰ কালচাৰেল ৰিলেশ্যনছৰ প্ৰতিষ্ঠাপক আছিল, যাৰ মূল উদ্দেশ্য আছিল উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ভাষা জাতিৰ মাজত সমন্বয় প্ৰতিষ্ঠা কৰা। উপন্যাসখনৰ কাহিনী ভাগ। অসমীয়া সাহিত্যৰ কাণ্ডাৰী বিৰিঞ্চি কুমাৰ বৰুৱাই ছদ্মনাম বীণা বৰুৱাৰ নামত লিখি উলিয়ালে জীৱনৰ বাটত নামৰ উপন্যাস। সৰ্বকালৰ সকলো পাঠকে ভাল পাব পৰা এটা নিতুল কাহিনী আছে উপন্যাসখনত। গাঁৱৰ এজনী সহজ সৰল ছোৱালী তগৰ এজন শিক্ষিত ডেকা ল'ৰা কমলাকান্তৰ প্ৰেমত পৰিল। বন্ধু কৃষ্ণ দত্তৰ ভনীয়েকৰ বিয়া খাবলৈ আহি ৰাংঢালী ৰূপহী তগৰক দেখি কমলাকান্ত ভুল গ'ল। বিয়া ঘৰৰ উদুলি মুদুলিৰ মাজত লাহে লাহে দুয়োৰে প্ৰেমে পোখা মেলিবলৈ আৰম্ভ কৰিছিল। কিন্তু ভাগ্যৰ খেলা কোনে জানে। সফলতাৰ দিশত আগুৱাই যোৱা মেধাৱী কমলাকান্তৰ বাবে এটা সময়ত তগৰ এলাগী হৈ পৰিল। ক্ষন্তেক সময়ৰ মিলনতে ভালপোৱা তগৰক গোপনে আঙুঠি পিন্ধাই থৈ অহা সত্ত্বেও গাঁৱৰ ছোৱালীজনী এদিন কমলাকান্তৰ বাবে পৰ হৈ গ'ল। ৰায় বাহাদুৰ মাণিক হাজৰিকাৰ যশ গৌৰৱ প্ৰতিপত্তিৰ চমকনিত কেৰাণীৰ ল'ৰা কমলাকান্তই পাহৰি গ'ল তগৰৰ কথা। সময় বাগৰাৰ লগে লগে মাতৃহীনা তগৰকো পিতৃয়ে বিয়া দিলে ক্ষন্তেকৰ বাবে তগৰৰ মন পিছলা ধৰণী মাষ্টৰলৈ। এই ঘটনাৰ পৰাই সলনি হৈ গ'ল সকলো। ঘাত প্ৰতিঘাত কষ্টৰে পাৰ হ'ল তগৰৰ সময়। ফুলৰ দৰে কোমল আৰু মৰমীয়াল তগৰৰ জীৱনলৈ অনেক পৰিৱৰ্তন আহিল। তাইৰ জীৱনলৈ নামি আহিল গহীনতা। সময় বাগৰি তগৰ ধৰণী কলিতাৰ পত্নী আৰু কমলিনীৰ মাক হ'ল। মূৰ পাতি ল'লে সাংসাৰিক জীৱন, দুখ অভাৱ ৰোগীয়া স্বামীক। এদিন স্বামীহাৰা হৈ অন্ধকাৰ দেখিলে তগৰে। বিধিৰ বিধান কোনে জানে। জীৱনৰ প্ৰথম ভাগত লগ হোৱা কমলাকান্ত আৰু তৰা জীৱনৰ বিয়লি পৰতো লগ হয়, কিন্তু ব্যতিক্ৰমভাৱে। পূৰ্বৰ স্মৃতি জাগ্ৰত হোৱা তৰাক পুলিচে চুৰণি তথা অসৎ চৰিত্ৰৰ বুলি চিনাকি কৰে, কিয়নো কমলাকান্তৰ ঘৰৰ পৰা চুৰ হোৱা কাপোৰ আৰু কমলাকান্তৰ নামাংকিত আঙঠিটো উদ্ধাৰ কৰে পুলিচে তৰাৰ ঘৰৰ পৰা। আঙঠিটো দেখিয়েই বিবাহিত কমলাকান্তৰ পূৰ্বৰ স্মৃতি জাগ্ৰত হয় আৰু তগৰৰ প্ৰতি কৰা অন্যায়ৰ বাবে অনুশোচনাত দগ্ধ হৈ পৰে। এয়াই হৈছে জীৱনৰ বাটত উপন্যাসৰ মূল কাহিনী। ভাল লগাৰ কাৰণ।
অতি সৰল আৰু নিভাঁজ অসমীয়া শব্দৰ ব্যৱহাৰ উপন্যাসখনৰ অন্যতম সম্পদ। অসমীয়া গাঁৱৰ সমাজখনক ইয়াত ইমান সুন্দৰকৈ ফুটাই তুলিছে যে যিকোনো পাঠকৰ বাবে ই আমোদজনক। উপন্যাস আৰম্ভ হৈছে এটি পদ্যৰে। কামচৰাই ৰঙা ঠোঁট, তাতে দিলে দীঘল ফুট, পিতা দেউ দূৰলৈ নিদিবি মোক, যি গোটেই উপন্যাসখনকে প্ৰতিনিধিত্ব কৰিছে। অতিৰিক্ত এনে এটা শব্দ নাই যিটো অদৰকাৰী বুলি বাদ দিব পাৰি। কেৱল কলমৰ শব্দৰে শক্তিশালী বৰ্ণনা দিব পৰা বীণা বৰুৱাৰ অনবদ্য সৃষ্টি জীৱনৰ বাটত। এগৰাকী নাৰীৰ মনৰ গভীৰতাত বুৰ মাৰিব পৰা অনুভৱ শক্তি আছে লেখকৰ। উপন্যাসখনৰ চৰিত্ৰ সংলাপ, পৰিৱেশ ৰচনা, আৰম্ভণি, সামৰণি, উত্থান পতন সকলো সুনিপুণ ৰূপত প্ৰকাশ হৈছে। সামৰণি: অসমৰ লোকসংস্কৃতিৰ ক্ষেত্ৰতো অসীম অৱদান দিয়া বৰুৱাৰ জীৱনৰ বাটত উপন্যাস অসমীয়া সাহিত্যৰ ভঁৰালৰ আপুৰুগীয়া সম্পদ। উপন্যাসখনৰ প্ৰতিটো অধ্যায়তেই অসমৰ সৰল জীৱনৰ উপস্থাপনাই ইয়াক কালোত্তীৰ্ণ উপন্যাসৰ শাৰীত থিয় কৰাইছে। উপন্যাসখন এবাৰ পঢ়াৰ পাছত পুনৰবাৰ পঢ়িবৰ বাবে মন যায়। উপন্যাসখনৰ পাতে পাতে পোৱা অসীম সাহিত্যিক ৰসে আমাৰ দৰে সাধাৰণ পাঠককো যুগ যুগ ধৰি আকৰ্ষণ কৰি ৰাখিছে আৰু ই আগলৈও ৰাখিব।